দিচাং। হঠাৎ এদিন বাখৰ বেঙেনাত সৰুৰে পৰা মানুহৰ মুখে মুখে শুনি আহিছোঁ গছজোপাৰ বিষয়ে, কিন্তু চাবলৈ সুযোগ তেনেকৈ মিলা নাছিল। আজি হঠাৎ মিলি গ'ল। তথ্যসমূহৰ মতে প্ৰায় 600 বছৰ পুৰণি হ'লেও কিন্তু ভাৰতৰ আটাইতকৈ পুৰণি বৃক্ষসমূহৰ তালিকাত বাখৰ বেঙেনাৰ নাম নাই। মাস্কখন খুলি দিয়ক অকণমান। পুৰা একশন দিয়ক, পুৰা 200 একশন দিয়ক। যা দেউতা চলে দে, দেউতা হ'লে বেছি নিজকে অকলশৰীয়া আহি গৈছে। দেউতা চলা দেউতা চলা। কেচৰিয়া তেৰা, এইবিলাক কেচৰিয়া আপোনালোক সকলোৱে জানেই, তথাপি জনাই দিওঁ। ঐতিহাসিক শিৱসাগৰ জিলাৰ বকতাত বাখৰ বেঙেনা আছে। বাখৰ বেঙেনাৰ ইতিহাস বা যিকোনো তথ্য বা বিৱৰণ আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰিলে ভালকৈ বুজি পাব। বাখৰ বেঙেনা চাবলৈ হ'লে অকল বাখৰ বেঙেনাজোপা গৈ চাই আহি আপুনি একো সুখ নাপাব। আপুনি যাব লাগিব কিনাৰৰ পৰিৱেশবোৰ চাই। ইমানেই ধুনীয়া গাঁওবিলাক, নৈ, হাবিটো এতিয়া আমাৰ প্ৰায় নাইকিয়া হৈছে, কিন্তু গৈ থকা বাটটো গন্তব্যস্থানতকৈ বহুত বেছি ধুনীয়া বুলি কোৱা হয় যে, ঠিক তেনেকুৱা। দিচাংখনে গাঁওকেইখনক ইমান ধুনীয়া কৰি ৰাখিছে। বকতাৰ এই অঞ্চলটোত এই দিচাংখনৰ বুকুত যদি আপুনি এবাৰ নাওখন লৈ যায় বা এবাৰ পাৰত বহি চায়, মই আপোনাক ডাঠি ক'ব পাৰোঁ আপুনি অসীমত যাৰ হেৰাল সীমা উপন্যাসখন অনুভৱ কৰিব পাৰিব। পাৰত বহি লৈ নিজৰ প্ৰিয় চৰিত্ৰটি এবাৰ জীয়াই চাব পাৰিব। মোৰ প্ৰিয় চৰিত্ৰ হ'ল গৌৰী। কোনোবাই যদি তোমাৰ অহংকাৰৰ ঠাইত ভাল পোৱাবোৰ দেখিলেহেঁতেন। শ্ৰদ্ধাৰ কাঞ্চন বৰুৱা ওৰফে ভুৱন মোহন বৰুৱাদেৱে অসমীয়া জাতিটোক কিমান এটা ধুনীয়া আপুৰুগীয়া উপহাৰ দি থৈ গ'ল। নৈয়ে 1000 বাৰ ভাঙিলেও নৈপৰীয়া মানুহে নৈক বেয়া পাব নোৱাৰে। কেৱল মাথো প্ৰাকৃতিক সৌন্দৰ্যই নহয়, কৃষ্টি সংস্কৃতিৰো ভৰপূৰ এই অঞ্চল। নৈখনৰ দুই কাষৰ গাঁওবিলাক, সকলো গাঁৱৰ নাম ল'বলৈ অপাৰক বৰ্তমান। কোনোবা এখন গাঁৱৰ নাম যদি থাকি যায় বৰ ডাঙৰ কথা হ'ব। মানে প্ৰকৃতিয়ে হওক বা মানুহৰ মনেই হওক, যান্ত্ৰিকতাই এতিয়াও সেই অঞ্চলটোৰ প্ৰকৃতি, সেই অঞ্চলটোৰ মানুহক সম্পূৰ্ণ গ্ৰাস কৰা নাই। বহুত বেছি আপোন। যেতিয়া গছত লাগিব সেইবোৰ লাগে আকৌ গছত অকণমান শ্ল' কৰি ইমান গহীন বুলি নহয়, দিচাংখন গহীনেইনো বাকীবোৰ নৈতকৈ। দিচাংখন মোৰ কেতিয়াবা কাঞ্চনমতীৰ দৰে লাগে। অসীমত যাৰ হেৰাল সীমাৰ কাঞ্চনমতী। গোৱাটো থিয় নহয় নহয়, গালি এটা খালোঁ। অসীমত যাৰ হেৰাল সীমা নপঢ়া মানুহ হয়তো, অসমীয়া মানুহ হয়তো নাই। এই নৈখনৰ পাৰত যিমানবাৰ ৰৈছোঁ, সিমানবাৰ কমল নগৰৰ পাৰত ৰোৱা যেন অনুভৱ হয়।
হঠাতে হোৱা পৰিকল্পনাত ফুৰিবলৈ গৈ ভিডিঅ'কেইটা বনাইছিলোঁ। ব্লগ ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ বা এতিয়াও ব্লগো নহয়, এনেই মনৰ কথাখিনি ক'লোঁ আৰু।